আজি পৰ্যালোচনা সভা অনুষ্ঠিত হৈছে। ইয়াত পৰ্যালোচনা সভাৰ লগতে আমি যেটো নিৰ্বাচনী কৰ্ণধাৰ কমিটি গঠন কৰিছিলোঁ, আজি ইয়াত আনুষ্ঠানিকভাৱে আমি ভংগ কৰিলোঁ আৰু আমি সামগ্ৰিকভাৱে অতি সমষ্টিটোত বিভিন্ন ভিচিডিচিত আৰু বিভিন্ন পলিং ষ্টেচনত কেনেকৈ ভোটবিলাক আহিল তথ্যবিলাক লৈছোঁ আৰু বিস্তৃত যেটো পৰ্যালোচনা হ'ব লাগিছিল তেনেকৈ সম্ভৱ আজি ইয়াত হোৱা নাই। তথাপিও আমি থুলমূলকৈ এটা পৰ্যালোচনা আমি ইয়াত কৰিছোঁ আৰু আগন্তুক দিনত ইমান মানুহ নলোৱাকৈ আমি মাইনৰলি সৰুকৈ আৰু পৰ্যালোচনা সভা আমি পাতিব লাগিব আৰু দলটোক কেনেকৈ কোনটো এৰিয়াত আৰু কাম কৰিব লগা থাকিল, দলটো কেনেকৈ শক্তিশালী কৰা যাব সেই বিষয়ত আৰু বিতং পৰ্যালোচনা বা থৰো পৰ্যালোচনাৰ প্ৰয়োজন আছে। পৌৰসভা বা ভিচিডিচি হ'ব কেতিয়ালৈ কাৰ্যকৰী কৰিব? পৌৰসভা অলপ দেৰি হ'ব, ভিচিডিচি কম দিনত গঠন হ'ব। এতিয়া আপোনালোকক চিলেক্ট কৰিছে কোন কোন হ'ব পাৰে? এনেকৈ প্ৰাইমাৰীবিলাকে আমাক ছাজেষ্ট কৰিছে, ব্লক কমিটি ছাজেষ্ট কৰিছে, মই চেয়াৰমেনবিলাকক অলপমান চাই চিতি পেলাই দায়িত্ব দিয়াৰ চেষ্টা কৰিছোঁ। যেটো ওপৰৰ পৰা মহিলা 50% ৰাখিব লাগিব বুলি গাইডলাইন আহিছে, তাত মিলোৱাত অলপ সমস্যা হৈছে। বাকী ইমান সমস্যা ভিচিডিচি গঠনত আমি দেখা নাই। বাকী গুণেশ্বৰ ডেভেলপমেণ্টৰ কাৰণে বৰ্তমান কি কাম হাতত লৈছে? আমি বৰ্তমান যিখিনি ৰোড ইনফ্ৰাষ্ট্ৰাকচাৰ তাক ওপৰত কাম কৰাৰ কাৰণে অহৰহ আমি চেষ্টা চলাইছোঁ। দলংঘাটৰ দলংখন কি হৈ আছে, কালি SDO PWDৰ লগত কথা পাতিছোঁ। ঠিকাদাৰ দুজনৰ নাম তেওঁ মোক দিছে আৰু 6 মাহমানৰ ভিতৰত এই খৰালিৰ ভিতৰত দলংঘাটৰ দলংখন সম্পূৰ্ণ কৰাব পাৰে নেকি তাৰে প্ৰেছাৰাইজ কৰা হ'ব। আৰু PMGSY ৰাস্তা, আমি RIDFত ৰাস্তা, PWD SOPDত কোনকেইটা ৰাস্তা, PNRDত কোনকেইটা ৰাস্তা ধৰিব পাৰি, তাৰ কাৰণে আমি যিসকল ইচ্ছুক আমাৰ দলীয় কৰ্মকৰ্তা আছে কাম কাজ কৰাৰ কাৰণে তেওঁলোকক ইষ্টিমেশনৰ কাৰণে ইতিমধ্যে মই লিখি আছোঁ। ঠিক আছে। नोंथांमोना गोब्राब नाजासेयावबो जेरावबो जाफुंसारनो हायाखै नामा? जानांदों नामा गुबुन गुबुन रोखोमनि जेंनाजों मोगा-मोगि? जुदि जेरावबो जाफुंसाराखैब्ला आरो बायदि जेंनाजों मोगा-मोगि जानांदों, अब्ला बेफोरनिफ्राय जेंना बोस्रांनायनि राहाखौ लादो। मायांनिफ्राय सोलोंथाइ लानाय मुंदांखा तान्त्रिक आरबाज कबिराजआ नोंथांमोननि बेफोर जेंनाखौ बोस्रांनानै होगोन। बयनिबो गेजेराव सोमजिबाय थाग्रा जेंनाफोर जेरै सोलोंथाइ लानायाव सोमजिनाय जेंना, हास्थायब्लाबो साख्रि मोनैनि जेंना, फालांगियाव जेंना सोमजिनाय, हा हुनि जेंना, बिसि फिसायनि गेजेराव दावराव दावसि जानाय, मोजां मोनलायनायाव हेंथा सोमजिनाय जेंना, जुलि जानायनि उनाव गथ' मोनैनि जेंना, फेग्रा एबा निसा मुवा लानायखौ गारहोनायनि राहा, सुथुरनि गाज्रि नोजोरखौ दानगारनाय, जुलि जाखांनायनि उनाव गुबुनजों मोजां मोनलायनायनि सोमोन्दो लाखिनाय, राजखान्थि बिथिङाव जेंना, बायदि बायदि जेंनाफोरखौ गैया खालामनायजों लोगोसे गोसो बोनो हानाय गोहोनि ताबिज एबा राजमुहिनि ताबिजखौ मुंदांखा आरबाज कबिराजनिफ्राय मोननो हागोन। अब्ला मानोथो गोबाव खालामनो? नोंथांनि जेंनाखौ गैया खालामनो थाखाय 7908887945 मबाइल नम्बराव फोनांजाब खालामदो आरो आरबाज कबिराजनिफ्राय सुबुरुन लादो।